সিহঁতৰ পৰ্ব আছিল, পৰ্বৰ পৰা কিতাপ গতাব গৈছিল। পৰ্ব শেষ হোৱাৰ পিছত সিহঁতে কিতাপ গতাব গৈছিল। কি কৈছে? পৰ্ব আছিল আমাৰ ঘৰতে যে তিথি আছিল। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে। কিন্তু সিহঁত কেতিয়াও উভতি আহিছে আমি গম পোৱা নাই। আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। মাধুৰ্য বৰ্মন, ছোৱালীটোৰ নাম মৃদুমিতা ডেকা। তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। মোৰ ভাগিন হয়। আঘাত চিনিছে বাবু। হয়, দুইজনৰে। ছোৱালীজনৰ ইয়াত, ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে। চোলা তোলা ফালি দিছে, চোলা তোলা গোটেই গংগাপুৰ